যিসকলৰ সৰুৰে পৰা শিক্ষক হ'বলৈ মন সেইসকলৰ বাবে এটা ভাল খবৰ কাৰণ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত B.edৰ কাৰণে অনলাইন প্ৰচেছ যোৱা 23 অক্টোবৰৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে। বৰ্তমান হাইস্কুল লেভেলৰ শিক্ষক হ'বলৈ এই B.ed ডিগ্ৰী অতিকৈ প্ৰয়োজন ও বাধ্যতামূলক। আপোনালোকে যদি B.ed এপ্লাই কৰিম বুলি ভাবিছে তেন্তে মাত্ৰ 10 মিনিট সময় উলিয়াই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাওক। মই এই ভিডিঅ'টিত A to Z প্ৰচেছ ষ্টেপ বাই ষ্টেপ মই সকলোখিনি দেখুৱাম। গতিকে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। নমস্কাৰ, আপোনাক আকৌ এবাৰ স্বাগতম। আপুনি চাই আছে DigitalGuru। বন্ধুসকল, বৰ্তমান সময়ত হাইস্কুল লেভেলৰ শিক্ষক হ'বলৈ B.ed বাধ্যতামূলক ও খুব জৰুৰী। যদি আপোনালোকে B.ed এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আপুনি সঠিক ঠাইতে আহিছে কাৰণ মই এই ভিডিঅ'টিত আপোনাক দেখুৱাম B.ed কেনেকৈ এপ্লাই কৰিব, কেনেকৈ ইয়াৰ মাচুল পৰিশোধ কৰিব, কি লাগিব, সকলো A to Z প্ৰচেছ ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোত মই দেখুৱাম। মাত্ৰ 10 মিনিট সময় উলিয়াই ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। মই 100% গ্যাৰাণ্টি দিছোঁ এই ভিডিঅ'টি চোৱাৰ পিছত আপোনাক আৰু বেলেগ ভিডিঅ' চোৱাৰ প্ৰয়োজন নাই কাৰণ বৰ্তমান ইউটিউবত B.edৰ নামত যদি আপুনি B.ed সাৰ্চ কৰি দিয়ে হাজাৰ হাজাৰ ভিডিঅ' আহিব কিন্তু তাত আপুনি গোটেইখিনি নাপায়। মই আপোনাক গ্যাৰাণ্টি দিছোঁ এই ভিডিঅ'টিত মই 100% A to Z ষ্টেপ বাই ষ্টেপ আপোনাক মই দেখুৱাম। যদি আপুনি 100% নাপায় তেনে এই ভিডিঅ'টিৰ ডিসলাইক কৰি দিব, মই অকণো বেয়া নাপাওঁ। আৰু যদি আপুনি ভিডিঅ'টি ভাল পায় তেনেহ'লে চেনেলটি সাবস্ক্ৰাইব কৰিব। তো আশা কৰোঁ ভিডিঅ'টি আপোনালোকে ভাল পালে আপোনাৰ বন্ধুবৰ্গৰ মাজত ঘৰৰ ৰিলেটিভৰ আন সদস্যসকলে যিসকলে B.ed এপ্লাই কৰিব তেওঁলোকৰ মাজত হোৱাটছআপত গৈ শ্বেয়াৰ কৰিব। তো এতিয়া বলক ভিডিঅ'টি আগবাঢ়ো। আৰু বন্ধুসকল, ভিডিঅ'টি আগবঢ়াৰ আগতে যদি আপুনি মোক ডাইৰেক্ট কণ্টেক্ট কৰিব বিচাৰে তেনেহ'লে আপুনি ফেচবুকত সাৰ্চ কৰিব ডিজিটেল গাইড পেজখন আমাৰ এইটো ইউটিউব চেনেলৰে হয়। তাত আপুনি ৰেগুলাৰ ডেইলি বাই ডেইলি বেচিছত সকলোখিনি আপডেট তাত পাই থাকিব। তো এতিয়া মই দেখুৱাম আপুনি B.ed কেনেদৰে এপ্লাই কৰিব, B.edৰ কি আছে তাৰ বিষয়ে কিছু আলোচনা কৰি লওঁ। বন্ধুসকল, B.edৰ যিটো এপ্লাই যোৱা 23 অক্টোবৰৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 2 নৱেম্বৰ। আৰু এই B.ed এপ্লাই কৰাৰ কাৰণে আপোনাক 11,000 টকা পৰিশোধ কৰিব লাগিব আৰু এইটো সম্পূৰ্ণ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয়। আৰু এই B.ed এপ্লাই কৰাৰ কাৰণে আপুনি যদি অধিক জানিব বিচাৰে তেনেহ'লে আমাৰ ফেচবুক পেজ ডিজিটেল গাইডখন ভিজিট কৰিব, তাত মই সম্পূৰ্ণ এটি পোষ্ট আপলোড কৰিম। তো এতিয়া মই দেখুৱাম আপুনি B.ed কেনেদৰে এপ্লাই কৰিব। যদি আপুনি লেপটপ বা মোবাইল ব্যৱহাৰ কৰে তেনেহ'লে এটা ব্ৰাউজাৰ অপেন কৰিব আৰু গুগল বা ক্ৰম ব্ৰাউজাৰ অপেন কৰিব পাৰে, কোনো অসুবিধা নাই। আৰু ব্ৰাউজাৰটো অপেন কৰি আপুনি সাৰ্চ কৰিব geoportal.in। মই এই লিংকটো মোৰ এই ভিডিঅ'টি ডেছক্ৰিপশ্যনতো দি দিম, আপুনি তাত গৈও ইয়ালৈ ডাইৰেক্ট আহিব পাৰিব। এইটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো এপ্লাই কৰাৰ সকলোখিনি ইয়াতে আছে। তো এইটোৱে হ'ল হোম পেজ। আপুনি ইয়াত অহাৰ পিছত মই দেৰি নকৰি পোনে ভিডিঅ'টি গৈ আছোঁ। আপুনি এইটো ফালে দেখিছে ইয়াতে B.ed এপ্লিকেশ্যন ফৰ্ম, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে আছে এপ্লিকেশ্যন ফৰ এডমিশ্যন ইন B.ed কোৰ্ছ ফৰ এ সেশ্যন 2021-22 ভিউ B.ed কমন এন্ট্ৰেন্সেছ ইনষ্ট্ৰাকশ্যনছ। আপুনি ইয়াতে ক্লিক কৰি ইয়াৰ কিছুমান ইনষ্ট্ৰাকশ্যন আছে সেইখিনি চাব পাৰে। তো আপুনি এইখিনি চাব। তো এতিয়া মই দেখুৱাম B.ed আপুনি কেনেদৰে এপ্লাই কৰিব। তো ভিডিঅ'টি লাহে লাহে মই সকলোখিনি দেখুৱাই যাম। ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ এফালৰ পৰা চাই থাকিব। বহুতে কি কৰে স্ক্ৰিপ্ট কৰি ভিডিঅ'বিলাক চাই শেষত একো বুজি নাপায়, আকৌ কমেণ্ট কৰে। মই কমেণ্ট কৰিলে বেয়া নাপাওঁ, কিন্তু আপুনি ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে অকণমান যদি স্ক্ৰিপ্ট নকৰাকৈ চাই তেনেহ'লে গোটেইখিনি কথা বুজি পাব। তো ইয়াতে চাওক, ইয়াতে 5টা ষ্টেপ আছে। আমি ফাৰ্ষ্ট নম্বৰ ষ্টেপটো আমি ইয়াতে পূৰণ কৰিম। ফাৰ্ষ্ট নম্বৰ ষ্টেপটোত আছে ইয়াতে এপ্লাইং ফৰ B.ed। এইটো অট'মেটিকলি আহি গৈছে। ইয়াৰ পিছত আছে আপোনাৰ নেমটো আপুনি
10 ৰ মাৰ্কশিটখনৰ মতে দিব 10 ৰ মাৰ্কশিটখন এডমিটখনৰ জিনে ধৰণৰ নামটো আছে তাৰ পিছত দিব ইয়াৰ পিছত আপোনাৰ ফাদাৰ্স নেম মাদাৰ্স নেম দিব ইয়াৰ পিছত আপোনাৰ ডেট অফ বাৰ্থ ইয়াতে বহাই দিব ইয়াৰ পিছত আপুনি নেশ্যনেলিটি সিলেক্ট কৰিব ইয়াৰ পিছত ডমিসাইল আপোনাৰ ৰাজ্যখন সিলেক্ট কৰিব আপুনি কোনখন ৰাজ্যৰ পৰা হয় তো ইয়াৰ পিছত আপুনি জেন্ডাৰ সিলেক্ট কৰিব আপোনাৰ জেন্ডাৰ কি হয় এটো সিলেক্ট কৰিব ইয়াৰ পিছত আপুনি ৰিলিজন সিলেক্ট কৰিব আপোনাৰ ধৰ্ম ইয়াৰ পিছত আপুনি category select কৰিব ইয়াতে জেনাৰেল হয়নে OBC MOBC SC ST hills ST plain আপুনি কোনটো category হয় select কৰিব আৰু এটো ফালে দিয়া আছে are you belong to EWS category যদি আপুনি EWS category হয় তেনেহলে yes দিব আৰু যদি নহয় no দিব এখিনিতে সৰু এটা ডিসক্লেমাৰ দি দিও EWS category হে সকল হয় যি সকল ইকোনমিক্যালি উইকাৰ সেকশনৰ আন্ডাৰত পৰে বৰ্তমান ভাৰত চৰকাৰে 2019 চনৰ পৰাই এই EWS category আন্ডাৰত মুঠ গোটেইকেইটা পোষ্টৰ মাজৰ পৰা 10% ৰিজাৰ্ভেশন যিসকলে ইকোনমিক্যালি উইকাৰ সেকশনত পৰে তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশন দিছে আৰু এইখন যদি আপুনি বনাব বিচাৰে আপুনি আপোনাৰ ওচৰৰ মণ্ডল অফিস বা আপোনাৰ সাৰ্কুল অফিসত গৈ এখন বনাই লব পাৰে আৰু ইয়াৰ বিষয়ে যদি অধিক জানিব বিচাৰে তেনেহলে মোৰ এই ভিডিওটি ডেসক্ৰিপচনত আপুনি তাৰ লিংক দি দিম আপুনি তাত গৈ চাব পাৰে ইয়াৰ পিছত আছে ডু ইউ বিলং টু মৰাণ কমিউনিটি ইন আসাম যদি আপুনি অসমৰ মৰাণ কমিউনিটিৰ পৰা বিলং কৰে তেনেহলে ইয়াতে yes দিব আৰু যদি বিলং নকৰে no দিব মই এইখিনি প্ৰথমতে লিখি লৈছো ইয়াৰ পিছত মই বাকিখিনি দেখুৱাই আছো ইয়াৰ পিছত preference 1 preference 2 preference 3 এটো খুব জৰুৰী হয় আপোনাৰ ইয়াতে preference 1 অৰ্থাৎ আপুনি বিএডৰ যেটো এন্ট্ৰেন্স হ'ব হেটাৰ সেন্টাৰটো ফাৰ্স্ট প্ৰিফাৰেন্স আপুনি কোড দিব যদি ধৰা হল আপুনি গুৱাহাটীত আছে তেনেহলে আপুনি ফাৰ্স্ট প্ৰিফাৰেন্স গুৱাহাটীতে দিব আৰু যদি ধৰা হল আপোনাৰ ঘৰ যদি ডিব্ৰুগড় হয় তেনেহলে আপুনি ফাৰ্স্ট প্ৰিফাৰেন্স ডিব্ৰুগড়তে দিব অৰ্থাৎ আপোনাৰ হোম টাউনখিনি যত হয় ফাৰ্স্ট প্ৰিফাৰেন্স তাত দিব মোৰ ঘৰ যেটো কামৰূপত হয় তাৰ কাৰণে মই গুৱাহাটী ফাৰ্স্ট প্ৰিফাৰেন্স দিম ইয়াৰ পিছত সেকেন্ড প্ৰিফাৰেন্স আছে মই মোৰ ওচৰৰ ঠাইখন হ'ব ৰঙিয়া মই ৰঙিয়া দিম থাৰ্ড প্ৰিফাৰেন্স আছে মৰিগাঁও মোৰ ওচৰৰ হয় মৰিগাঁও দিম তো আপুনি এনেকৈ আপোনাৰ যেটো ওচৰৰ ঠাই হয় আপুনি সেইখন ঠাই সেন্টাৰটো সিলেক্ট কৰিব বাকি দূৰৰ সিলেক্ট নকৰিব কাৰণ দূৰৰ হলে আপোনাৰ খৰচপাতি বহুত কথা আছে তো এইখিনি আপুনি মিলাইখিনি আপুনি এটা সিলেক্ট কৰিব ইয়াৰ পিছত আছে are you different able যদি আপুনি different able হয় yes দিব যদি নহয় no দিব আৰু এটা কথা আছে আজিকালি বহুতে নহলো yes দিয়ে এটো চলতে yes দিলে আপুনি হেকত গৈ এখন সাৰ্টিফিকেট আপলোড কৰিব লাগিব তো তাতকে আপুনি যদি নহয় no দিয়াই ভাল ইয়াৰ পিছত আছে এপ্লিকেন্ট মোবাইল নাম্বাৰ এপ্লিকেন্ট ইমেইল আইডি আপুনি বহাই দিব আৰু যদি আপুনি parent guardian mobile number to দিয়ে এটো খুব ভাল হয় parent email id এটো দি দিব ইয়াৰ পিছত আছে ক্লাস 12 for roll number আপুনি ইয়াতে বহাই দিব ইয়াৰ পিছত মাৰ্কশিট serial number of class 10 ক্লাস 10 ত পঢ়ি থাকোতে মাৰ্কশিট খনৰ যেটো serial number আছিল হেটো ইয়াতে বহাই দিব ইয়াৰ পিছত তলফালে আছে ক্লাস 10 ৰ যেটো roll number সেই roll numberটো ইয়াতে বহাই দিব ইয়াৰ পিছত আপুনি ক্লাস 10 কিমান চনত পাস কৰিছে পাস কৰা হেটো চনটো আপুনি বহাই দিব ইয়াৰ পিছত সেভ এন্ড কন্টিনিউ ক্লিক কৰিব মই এখিনি ফিল আপ কৰি লওঁ তাৰ পিছত সেভ এন্ড কন্টিনিউ গৈ নেক্সট স্টেপটো দেখুৱাই আছো সেভ এন্ড কন্টিনিউ ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি সেকেন্ড স্টেপটোত আহি পৰিব আৰু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আছে সেকেন্ড স্টেপটোত অহাৰ লগে লগে ইয়াতে চাওক ফাৰ্স্ট স্টেপ কমপ্লিট নাও গো টু স্টেপ সেকেন্ড ইয়াতে চাওক ইয়াতে আপোনাৰ সেকেন্ড স্টেপটো যোৱাৰ আগতে আপোনাৰ ইউজাৰ আইডি এটা পাসওয়াৰ্ড ইয়াতে শো কৰিছে আপুনি এটা মোৰ আটাইলৈ মটা বিশেষ অনুৰোধ আপোনালোকে এই ইউজাৰ আইডি আৰু পাসওয়াৰ্ডটো লিখি লব কাৰণ গুৱাহাটী ইউনিভাৰ্সিটিত এপ্লাই কৰোতে যদি আপুনি মোৰ এই ভিডিওবিলাক চাইছে তাত আপুনি এই ভিডিওত এই যেটো ইউজাৰ আইডি আৰু পাসওয়াৰ্ডটো বহুতে লিখি লোৱা নাছিলে হেকত গৈ তেওঁলোকৰ মোবাইল বা ইমেইললৈ এই যেটো ইউজাৰ আইডি পাসওয়াৰ্ড যোৱা নাছিলে তো তাৰ কাৰণে বহুত প্ৰবলেম হৈছিলে তো সেই প্ৰবলেম যাতে বিএডৰ ক্ষেত্ৰটো নহয় তাৰ কাৰণে আই ৰিকুৱেষ্ট টু অল প্লিজ এই ইউজাৰ আইডি আৰু পাসওয়াৰ্ডটো আপুনি লিখি লব বা আপুনি এটো ফটো কৰি ললো হ'ব এট লিষ্ট লিখি লওক যদি আপোনাৰ মেছেজ লৈ গৈছে ভাল কথা ভেৰি গুড কিন্তু যদি যোৱা নাই তেতিয়ালে প্ৰবলেম হোৱাতকে তো এটো লিখি লোৱাই ভাল তো আপুনি এনেকৈ এপ্লাই কৰাৰ পিছত এই ইউজাৰ আইডি আৰু পাসওয়াৰ্ডটো যেটা আহিব এটো আপুনি লিখি লব লিখি লোৱাৰ পিছত ক্লিক হেয়াৰ ফৰ নেক্সট স্টেপ সেকেন্ডটোত আপুনি ক্লিক কৰিব
তো সেকেন্ড ষ্টেপত অহাৰ লগে লগে ইয়াতে আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ দিব দিছে লেণ্ডমাৰ্কছ ইয়াতে পিছত লেণ্ডমাৰ্কটো আপুনি বহাই দিব ইয়াৰ পিছত ষ্টেট সিলেক্ট কৰিব ডিষ্ট্ৰিক্টৰ নাম সিলেক্ট কৰিব আপোনাৰ এৰিয়াৰ পিন কোডটো সিলেক্ট কৰিব ইয়াৰ পিছত আপোনাৰ গাঁওখনৰ নাম সিলেক্ট কৰিব ইয়াৰ পিছত পোষ্ট অফিচৰ নাম বহাই দিব ইয়াৰ পিছত পুলিচ ষ্টেচন অফ ইয়ৰ এৰিয়া আপোনাৰ অঞ্চলৰ পুলিচ ষ্টেচন কোনখন হয় ইয়াতে আপুনি বহাই দিব ইয়াৰ পিছত আপোনাৰ যদি পাৰ্মানেণ্ট এড্ৰেছটো আৰু যেটো আপোনাৰ correspondent address যদি আপোনাৰ সেম হয় তেনে আপুনি ইয়াতে টিক মাৰ্ক দিব আৰু যদি নহয় আপুনি এটো বহাই দিব তো মোৰ যেটো সেম হয় তাৰ কাৰণে মই ইয়াতে টিক মাৰ্ক দিছো টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে আপুনি সেভ এণ্ড কন্টিনিউ ক্লিক কৰিব সেভ এণ্ড কন্টিনিউ ক্লিক কৰাৰ লগে লগে আপুনি একাডেমিক ডিটেইলছ আপুনি 3 নম্বৰ ষ্টেপত আহিব ইয়াতে আপোনাৰ একাডেমিক ডিটেইলছ দিব দিছে আপোনাৰ ক্লাছ 10 ৰ ইয়াতে পাছিং এট অটোমেটিক আহি গৈছে ইয়াতে আপোনাৰ বোৰ্ড কোনখন আছিল বোৰ্ডখন ইয়াতে আপুনি সিলেক্ট কৰিব ইয়াৰ পিছত আদাৰ বোৰ্ড অটোমেটিকলি এটো নীল হ'ব ইয়াৰ পিছত আপোনাৰ কিমান মাৰ্ক পাইছিলে আৰু কিমান মাৰ্কৰ ভিতৰত আপুনি কিমান পাইছিলে হেটো এতে বহাই দিব পাৰ্সেন্টেজটো অটোমেটিকলি আহি যাব ইয়াৰ পিছত ক্লাছ 12 ৰ সেম হয় ইয়াতে আপুনি ষ্ট্ৰীমটো সিলেক্ট কৰিব আপোনাৰ কোন ষ্ট্ৰীম আছিল ইয়াৰ পিছত আপোনাৰ আদাৰ ষ্ট্ৰীম এটো অটোমেটিকলি ইয়াতে নীল হ'ব ইয়াৰ পিছত পাছিং এয়াৰটো আপুনি সিলেক্ট কৰিব পাছিং এয়াৰ কিমান আছিল তো মই মোৰটো সিলেক্ট কৰিছো ইয়াৰ পিছত অকমান এনেকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ লগে লগে ইয়াতে আপোনাৰ বোৰ্ড কোনখন আছিল তো বোৰ্ড কোনখন আছিল ইয়াতে সিলেক্ট কৰিব তাৰ পিছত ইয়াতে আপোনাৰ কিমান মাৰ্কৰ ভিতৰত আপুনি কিমান পাইছিলে এটো এতে বহাই দিব আৰু ইয়াৰ পিছত আপোনাৰ পাৰ্সেন্টেজটো অটোমেটিকলি ইয়াতে শো কৰিব তো আপুনি এখিনি বহাই লওক তো ইয়াতে চাওক ইয়াতে মই মোৰ 6 ৰ ভিতৰত মই ইমান পাইছো তো অটোমেটিকলি পাৰ্সেন্টেজটো ইয়াতে আহি গৈছে ঠিক তেনেকৈ 12 ৰ একে হয় ইয়াতে মাৰ্কটো বহাই দিছো ইয়াতে পাৰ্সেন্টেজটো অটোমেটিকলি ইয়াতে তেওঁলোকক শো কৰিব ইয়াৰ পিছত গ্ৰেজুৱেচন মাৰ্ক ডিটেইলছ আপোনাৰ ডিগ্ৰীৰ মাৰ্কটো ইয়াতে আপুনি ফিল আপ কৰিব লাগিব ইয়াতে ষ্ট্ৰীমটো আপুনি সিলেক্ট কৰিব বিএ জেনাৰেল মেজৰ আছিল বা বিএসসি আছিল আপুনি এতে সিলেক্ট কৰিব ইয়াৰ পিছত মই মোৰ বিএ মেজৰ আছিল ইয়াতে মই সিলেক্ট কৰিছো ইয়াৰ পিছত সিলেক্ট বোৰ্ড ইউনিভাৰ্সিটি যেটো গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰতে হয় মই গুৱাহাটী ইউনিভাৰ্সিটি সিলেক্ট কৰিছো যদি আপোনাৰ আন্ডাৰ বেলেগ হয় ধৰক ডিব্ৰুগড় ইউনিভাৰ্সিটি আসাম ইউনিভাৰ্সিটি বহুত ইউনিভাৰ্সিটি আছে আজিকালি তো আপুনি আপোনাৰ নিজৰ ইউনিভাৰ্সিটিখন সিলেক্ট কৰিব ইয়াৰ পিছত পাছিং এয়াৰটো কিমান আছিল হেটো সিলেক্ট কৰিব এইখিনি শুদ্ধকৈ দিব ডকুমেন্টখিনি ইয়াৰ পিছত ৰেজিষ্ট্ৰেচন নাম্বাৰ অফ জিও মোৰ যেটো জিও আছিল তো ৰেজিষ্ট্ৰেচন নাম্বাৰটো মই ইয়াতে দি দিম ইয়াৰ পিছতে ৰেজিষ্ট্ৰেচন যেটো এয়াৰ আছিল তো এই এয়াৰটো কিমান আছিল হেটো আপুনি ইয়াতে দি দিব ইয়াৰ পিছত ৰিজাল্ট এৱাইটেড অবিয়াস যদি আপোনাৰ ৰিজাল্টটো এতিয়াও আহা নাই তেলে ইয়েস দিব আৰু যদি নো দিব ইয়াৰ পিছত ৰোল নাম্বাৰটো ইয়াতে বহাই দিব আৰু ডিগ্ৰী ষ্টেটাসটো পেন্ডিং নে কমপ্লিট ইয়াতে বহাই দিব ইয়াৰ পিছত আপোনাৰ গ্ৰেডিং সিস্টেম তো গ্ৰেডিং সিস্টেমটো অবিয়াসলি ইয়েস হ'ব ইয়াতে ইয়েস দিব তাৰপিছত আপোনাৰ সিজিপিএ আপোনাৰ কিমান পইণ্ট আছিল হেটো ইয়াতে বহাই দিব বহাই দিয়াৰ পিছত ইয়াতে আপোনাৰ আপুনি গ্ৰেজুৱেচনত টোটাল কিমান মাৰ্কৰ ভিতৰত কিমান পাইছিলে হেটো ইয়াতে বহাই দিব পাৰ্সেন্টেজটো অটোমেটিকলি তেওঁলোকে লৈ ল'ব ইয়াতে জেনাৰেল মাৰ্কৰ ভিতৰত আপুনি কিমানৰ ভিতৰত কিমান পাইছিলে হেটো আপুনি ইয়াতে এবাৰ বহাই দিব তো এখিনি বহাই দিয়াৰ পিছত যদি আপুনি বহুতো ষ্টুডেন্টে কি হয় তেওঁলোকে বিএ কৰাৰ পিছত পোষ্ট গ্ৰেজুৱেচন কৰাৰ পিছত আকৌ ভাবে যে আমি পিএইচডি বা এইবিলাক নকৰো বিএডৰ ফালে থাপলি মেলে তো তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে এই পোষ্ট গ্ৰেজুৱেচনৰ ডিটেইলছটো দিয়াটো ভাল কাৰণ তেওঁলোকে এটো ডিটেইলছটো দিয়াৰ ক্ষেত্ৰত বিএডত তেওঁলোকে বহুত ক্ষেত্ৰত কিছুমান সুবিধা পায় তো বহুতো ষ্টুডেন্টে যদি পোষ্ট গ্ৰেজুৱেচনৰ মাৰ্ক ডিটেইলছ দিব খোজে তেওঁলোকে দিব পাৰে আৰু নিদিলেও কোনো কথা নাই কিন্তু দিয়াটো মোৰ কাৰণে ভাল মই ভাবো বহুত ভাল কাৰণ বিএডৰ সিটৰ ক্ষেত্ৰত যেটো মেৰিট লিষ্ট আহিব সেই ক্ষেত্ৰত বহুত সহায় হয় তো গ্ৰেজুৱেচনৰ মাৰ্কখিনি আপুনি প্ৰথমতে ফিল আপ কৰি লওক ফিল আপ কৰাৰ পিছত মই পোষ্ট গ্ৰেজুৱেচনখিনি দেখুৱাই আছো তো মই গ্ৰেজুৱেচনৰ ডিটেইলছখিনি মই দি দিছো ইয়াৰ পিছত পোষ্ট গ্ৰেজুৱেচনৰ ডিটেইলছখিনি মই ইয়াতে দি দিম পোষ্ট গ্ৰেজুৱেচনৰ ডিটেইলছখিনি দিবলৈ ইয়াতে আপুনি টিক দিব টিক দিয়াৰ পিছত অকমান সময় এনেকে ওয়েট কৰিব ওয়েট কৰাৰ পিছত অটোমেটিকলি আহি গৈছে পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী ষ্ট্ৰীমটো কি হয় আপোনাৰ ইয়াতে এমএ এমবিএ এমই তো আপোনাৰ কি হয় অবিয়াসলি এমএ যদি এমএ হয় এমএ দিব ইয়াৰ পিছত সিলেক্ট ইউনিভাৰ্সিটি কোনখন ইউনিভাৰ্সিটি আন্ডাৰত আপুনি এমএ কৰিছে হেটো সিলেক্ট কৰিব ইয়াৰ পিছত আপুনি ৰিজাল্ট যদি আপোনাৰ এমএ ৰিজাল্টটো অলৰেডি ডিক্লেয়াৰ হৈছে তেনেহলে ইয়েস দিব আৰু যদি নাই নো দিব তো আপুনি পাছিং এয়াৰ যদি কিমান পাছিং কৰিব হেটো আপুনি দি দিব ইয়াৰ পিছত ডিগ্ৰী ষ্টেটাসটো কমপ্লিট অবিয়াসলি নহব কাৰণ ইয়াতে ৰিজাল্ট এৱাইটেড দিয়া আছে এৱাইটেডটো নো দিয়া আছে তাৰ কাৰণে ইয়াতে ডিগ্ৰী ষ্টেটাসটো ইয়াতে এনেকে শো কৰিব ইয়াৰ পিছত অকমান তলফালে এনেকে স্ক্ৰল ডাউন কৰিব ইয়াৰ পিছত টোটাল মাৰ্ক অফ অল সেমিস্টাৰ এটো আপুনি দিবই লাগিব
total mark of all semester আৰু mark কিমান পাইছিলে total mark of obtained in all semester এটো আপুনি ইয়াতে দিব লাগিব আৰু পিছত আৰু যদি আপুনি ইয়াতে ৰিজাল্টটো যদি আপোনাৰ যদি ৰিজাল্টটো আপোনাৰ পেন্ডিং হৈ আছে তেনলে ইয়াতে আপুনি yes দিব তো yes দিলে এইখিনি আপুনি দিব নালাগে এইখিনি চাও এইখিনি অলৰেডি এইখিনি ইয়াতে নীল হৈ গৈছে এইখিনি দিব নালাগে আৰু যদি আপোনাৰ ৰিজাল্টটো অলৰেডি ডিক্লেয়াৰ কৰিছে তেনলে ইয়াতে নো দিলে আপুনি এইখিনি ডিটেইলছ দিব লাগিব তো ইয়াৰ পিছত অকল আপুনি ৰোল নাম্বাৰটো ইয়াতে বহাই দিব তাৰ পিছত ৰোল নাম্বাৰটো বহাই দিয়াৰ পিছত আপুনি সেভ এণ্ড নেক্সটত ক্লিক কৰিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে 4 নম্বৰ অপচনটোত আহি যাব ইয়াতে আপোনাৰ বেংক ডিটেইলছ খিনি দিব দিছে বেংক ডিটেইলছ খিনি আপুনি শুদ্ধভাৱে দিব ইয়াতে আপোনাৰ একাউন্ট নেম বেংকৰ একাউন্টত কি নাম আছে এটো দিব একাউন্ট নাম্বাৰটো দিব ইয়াৰ পিছত বেংক নেম আপুনি সাৰ্চ কৰিব ইয়াতে আপোনাৰ বেংকটো কি হয় ইয়াৰ পিছত ব্ৰাঞ্চ নেম ইয়াতে লিখিব ইয়াৰ পিছত আপুনি আইএফসি কোডটো ইয়াতে লিখি দিব ইয়াৰ পিছত MICR কোডটো ইয়াতে লিখি দিব মোবাইল নাম্বাৰ আৰু ইমেইল আইডিটো যদি আছে ইমেইল আইডিটো লিখি দিব এইখিনি দিয়াৰ পিছত সেভ এণ্ড নেক্সটত ক্লিক কৰিব বেংক ডিটেইলছ খিনি দিয়াৰ পিছত সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপুনি স্টেপ নম্বৰ 4 ইয়াতে আপুনি প্ৰবেশ কৰিব ইয়াতে আপোনাৰ ডকুমেন্ট আপলোড দিব লাগিব ইয়াতে ডকুমেন্ট আপলোড মাত্ৰ তিনটা দিব লাগিব এটা হল ফটো সিগনেচাৰ আৰু গ্ৰেজুৱেচনৰ মাৰ্কশিটখন যিখন ফাইনেল মাৰ্কশিটখন সেইখন দিব লাগিব আপোনাৰ ফটোটো 100 KB তলত হ'ব লাগিব আৰু এটো সাপোৰ্টেড টাইপটো JPG বা JPEG বা PNG বা BMP সাইজৰ হ'ব লাগিব ইয়াৰ পিছত সিগনেচাৰটো আপোনাৰ 100 KB তলত হ'ব লাগিব আৰু এটো JPG JPEG বা PNG ফৰমেটত হ'ব লাগিব ইয়াৰ পিছত আছে গ্ৰেজুৱেচনৰ যিখন টোটাল মাৰ্কশিট ফাইনেলৰ মাৰ্কশিটখন সেইখন আপোনাৰ 200 KB তলত হ'ব লাগিব বা 200 KB তলত বেছি হ'ব নালাগে এটো আপোনাৰ JPG বা JPEG বা PNG সাইজৰ হ'ব লাগিব তো মই এতিয়া ফটো আপলোড দিম ফটো আপলোড দিয়াৰ কাৰণে আপুনি সোর্স ফাইলত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে মই ফটোখন অলৰেডি ইয়াতে সেভ কৰি ৰাখিছো ইয়াতে মই ক্লিক কৰিম ওকে ইয়াৰ পিছত সিগনেচাৰ আপলোড কৰিম মই সিগনেচাৰটো অলৰেডি সেভ কৰি মই ৰাখিছো ওকে মই ইয়াতে ক্লিক কৰিম ইয়াৰ পিছত গ্ৰেজুৱেচন যিখন টোটাল মাৰ্কশিট সেইখনো মই ইয়াতে ধুনিয়াকৈ সেভ কৰি ৰাখিছো ইয়াতে মই ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে অকমান মই এনেকৈ তলফালে স্ক্ৰল ডাউন কৰিম ইয়াৰ পিছত চাও ইয়াতে ফটো সিগনেচাৰ আৰু মাৰ্কশিটখন ইয়াতে আপলোড হৈ গৈছে ইয়াৰ পিছত মই সেভ এণ্ড নেক্সটত ক্লিক কৰিম ডকুমেন্টখিনি আপলোড দিয়াৰ পিছত আপুনি ইয়াতে সেভ এণ্ড নেক্সটত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে প্ৰিভিউটোত আপুনি প্ৰিভিউ অপচনত আহি যাব প্ৰিভিউ অপচনত আহি যোৱাৰ লগে লগে আপুনি এবাৰ যিখিনি ফিল আপ কৰিছে সেইখিনি এবাৰ ভালদৰে চকু ফুৰাওক কাৰণ আপুনি যিখিনি ফিল আপ কৰিছে তাত কিছু ভুল ৰৈ যাব পাৰে যাতে অকনো ভুল নহয় তাৰ কাৰণে এবাৰ ফৰ্মখন চকু ফুৰাই লওক স্টেপ 1 ৰ পৰা স্টেপ 5 লৈকে গোটেইখিনি আপুনি এবাৰ চকু ফুৰাই লওক ইয়াৰ পিছত যদি আপোনাৰ সকলোখিনি ঠিকই আছে তেনহলে সেভ এণ্ড নেক্সটত ক্লিক কৰিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত পেমেন্ট কৰাৰ এটা অপচন আহিব তাত আপোনালোকে 11 টকা পে কৰিব লাগিব আৰু হেতু আপুনি ইউপিআই যোগেদি বা গুগল পে ফোন পে পেটিএমৰ যোগেদি পাৰিব বা ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডৰ জৰিয়তে পাৰিব তো আপোনালোকে পেটো কৰি লব 11 টকা পে কৰাৰ পিছত আপোনালোকে যিখন চালান বা ডাউনলোড ফৰ্ম সেইখন ডাউনলোড কৰিব পাৰিব বন্ধুসকল আপোনালোকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী মই সেই যেটো পে কৰাৰ যেটো প্ৰসেস সেই প্ৰসেসটো মই নেদেখুৱালো কাৰণ আজিকালি এটিএম এৰে পে কৰাৰ যেটো ভিডিও দেখুৱাম আজিকালি এটিএমৰ যেটো পিন নাম্বাৰ এইবিলাক বিভিন্ন ধৰণৰ কথা থাকে তো সেই গোটেইখিনি কথা এটা স্পষ্টৰ বিষয় সেইখিনি মই আগত কথা ৰাখি মই এই যেটো পে কৰাৰ সেইখিনি মাজুদিও 30 সেকেন্ডৰ সেইখিনি মই কাটি দিছো আপোনালোকে বেয়া নাপাব যদি আপোনালোকে পে কৰাতে কিবা অসুবিধা পায় নিহংসকে এই ভিডিওটিৰ কমেন্ট বক্সত কমেন্ট কৰিব মই যিমান পাৰো তাৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু যদি আপুনি আৰু যদি অধিক জানিব বিচাৰে মোক ডাইৰেক্ট কল কৰিব মই কোনো বেয়া নাপাও মই যিমান পাৰো আপোনালোকৰ ফোন ৰিসিভ কৰিম আৰু আপোনালোকক বুজাবলৈ চেষ্টা কৰিম তো বিএডৰ ওপৰত এইখিনি আছিল থুলমুলকৈ আজিৰ এই ভিডিওটি আপুনি পে কৰাৰ পিছত এতিয়া আপুনি যদি ফৰ্মখন ডাউনলোড কৰিব বিচাৰে তো আপুনি ইয়াতে চাও ডাউনলোড ফৰ্ম আছে ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এপ্লিকেশন ফৰ্ম ইয়াতে ই পেমেন্ট ৰিসিভ এপ্লিকেশন ফৰ্ম ইয়াতে আপুনি এপ্লিকেশন ফৰ্মত যদি ক্লিক কৰি ইয়াতে চাও মই যিখন ফিল আপ কৰিলো তো এইখনে এপ্লিকেশন ফৰ্মখন ইয়াতে এনেকৈ ডাউনলোড কৰিব পাৰিব আৰু যিখন আপুনি ইয়াতে পে কৰিলে এইখন পে ৰিসিভখনো আপুনি ইয়াতে এইখন ডাউনলোড কৰি আপুনি ল'ব পাৰিব আৰু এইখন আপুনি ওচৰৰ দোকানত বা ইন্টাৰনেট কেফেত গৈ আপুনি এইখন প্ৰিন্ট কৰি ল'ব তো এইখিনি আপুনি কৰি লোৱাৰ পিছত এতিয়া আহিল বিএডৰ কাৰণে এটা প্ৰিপাৰেচন আজিকালি বিএড খুব এটা ভাল
পদ্ধতি হয় B.ed যদি আপুনি কৰে হাই স্কুল লেভেলৰ কাৰণে সহজে টেট দিব পৰা হয় আৰু টেট দিলে এটা গমে পায় সকলো এটা সন্মানীয় চাকৰি শিক্ষকৰ দৰে এটা চাকৰি আপোনালোকে লাভ কৰিব পাৰে অতি সহজে এটকা খৰচ নকৰাকে এইটো কথা হয় B.ed আজিকালি বিভিন্ন ধৰণৰ চৰকাৰী যদি B.ed পায় আপোনালোকে কম খৰচতে B.ed কৰিব পাৰিব কিন্তু যদি আপুনি বেচৰকাৰীত পায়ও আজি অসমৰ বিভিন্ন প্ৰান্তত বেচৰকাৰী বহুত B.ed কলেজ ওলাইছে তাতো কৰিব পাৰিব তো আশা কৰোঁ B.edৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰক টেটৰ ভালদৰে দিয়ক আৰু যদি কিবা আপোনালোকে যদি কিবা আশা থাকে ইয়াৰ ওপৰতো যদি কিবা সুধিব বিচাৰে নিশ্চয় মোক কমেন্ট কৰি সুধিব পাৰে তাৰো মই উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু বন্ধুসকল আৰু যদি এই ভিডিঅ'টি মই স্পেচিয়ালি আপোনালোকৰ কাৰণে বনাইছো B.ed যিসকলে দিব কেনেদৰে অনলাইন কৰিব গোটেইখিনি মই এটা প্ৰসেস ঘৰুৱা ভাষাত A to Z গোটেইখিনি যাতে মই সামৰিব পাৰো অতি কম সময়তে তো সেই আগত ৰাখি মই এই ভিডিঅ'টি বনাইছো তো আশা কৰোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পায় এটলিষ্ট চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকৰ যি ফ্ৰেন্ড সাৰ্কেল যিসকলে B.edৰ কাৰণে প্ৰিপাৰেচন কৰিব B.ed এপ্লাই কৰিব তেওঁলোকৰ মাজত হোৱাটছআপত ইয়াৰ লিংক শ্বেয়াৰ কৰিব কাৰণ আপুনি যিমান শ্বেয়াৰ কৰিব তেওঁলোকে হিমানে ইয়াৰ ওপৰত নজনা কথাবিলাক জনা হ'ব আৰু বন্ধুসকল আপোনালোকে যদি মোক ডাইৰেক্ট কন্টাক্ট কৰিব বিচাৰে তেনেহলে ফেসবুক পেজ ডিজিটেল গাইড আৰু যদি আপুনি টুইটাৰ ব্যৱহাৰ কৰে তাতো মোক পাব fozolhawk14 বুলি আছে তাত আপুনি মোক ডাইৰেক্ট কন্টাক্ট কৰিব পাৰে আৰু যদি আপোনালোকে ইয়াৰ উপৰিও B.edৰ উপৰিও আন PhD MPhil কেনেদৰে ফৰ্ম ফিলআপ কৰে তাৰ বিষয়ে যদি জানিব বিচাৰে তাৰ কাৰণে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব মই আশা কৰিম তাৰ ওপৰতো আপোনালোকে ম্যাক্সিমাম অতি সহজে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো বহুত দীঘল হৈ যাব মই বেছি দীঘল নকৰ ইয়াতে মই সামৰিম লাষ্টত আকৌ এবাৰ কৈছো যদি ভিডিঅ'টি আপোনালোকে ভাল পাইছে এটলিষ্ট ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিব বহুত বহুত ধন্যবাদ থ্যাংক ইউ